দশম শ্ৰেণী গণিতৰ অনুশীলনী 1.1 প্ৰশ্ন নং 2টো আছে আমাৰ ওচৰত। দেখুওৱা যে যিকোনো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যাই 6q + 1 বা 6q + 3 বা 6q + 5 আৰ্হিৰ, য'ত q এটা কোনোবা অখণ্ড সংখ্যা। এতিয়া আমি ধৰোঁ এ এটা যোগাত্মক অখণ্ড সংখ্যা, এইটোক আমি যোগাত্মক অখণ্ড সংখ্যা বুলি ধৰিছোঁ, আৰু বি মানে কি ধৰিছোঁ 6। ইয়াতে কি হৈছে 6টো কাৰ লগত পূৰণ হৈছে 6 ইয়াতে দিয়া আছে, আৰ্হিকেইটা দিয়া আছে 6q + 1 6q + 3 আৰু 6q + 5। এইকেইটা আৰ্হিত থাকে বুলি কৈছে যোগাত্মক অযুগ্ম অখণ্ড সংখ্যাবিলাক। এতিয়া 6টো কিউৰ লগত পূৰণ হৈ আছে, গতিকে আমি 6টোক কি বুলি ধৰিছোঁ বি বুলি ধৰিছোঁ, বি মানে 6। এতিয়া ইউক্লিডৰ কলন বিধি মতে কি পাওঁ আমি এ ইজ ইকুৱেল কি পাওঁ এ ইজ ইকুৱেল বি কিউ প্লাছ আৰ, এ ইজ ইকুৱেল বি কিউ প্লাছ আৰ পাওঁ। এইটো ইউক্লিডৰ কলন বিধি, য'ত কি কৈছে আৰটো যিটো আৰটো 0ৰ সমান নাইবা 0তকৈ ডাঙৰ হ'ব, নাইবা বিতকৈ কি হ'ব লাগিব সৰু হ'ব লাগিব। আৰটো 0ৰ সমান হ'ব নাইবা 0তকৈ ডাঙৰ হ'ব, নাইবা বিতকৈ সৰু হ'ব লাগিব, বিতকৈ ডাঙৰ হ'ব নোৱাৰে, কাৰণ এইটো ভাগশেষ। এতিয়া আমি কি লিখিব পাৰোঁ আৰৰ সম্ভৱপৰ মানবোৰ, আৰৰ সম্ভৱপৰ মানবোৰ কি হ'ব, আৰটো কি হয় 0 হ'ব, নহয় 0তকৈ ডাঙৰ হ'ব, হয় 0 হ'ব আৰটো, নাইবা 0তকৈ ডাঙৰ 1 হ'ব, নাইবা 2 হ'ব, 3 হ'ব, 4 হ'ব, 5 হ'ব, বিতকৈ ডাঙৰ হ'ব নোৱাৰে। বি কি 6তকৈ ডাঙৰ হ'ব নোৱাৰে, 6তকৈ সৰু হ'ব লাগিব, 6ৰ সমানো হ'ব নোৱাৰে, 6তকৈ সৰু হ'ব লাগিব আৰটো। 0 হ'ব পাৰে, 1 হ'ব পাৰে, 2 হ'ব পাৰে, 3 হ'ব পাৰে, 4 হ'ব পাৰে, 5 হ'ব পাৰে। এইকেইটাই আমাৰ আৰৰ সম্ভৱপৰ মান। এতিয়া যদি আৰ আমাৰ 0 হয়, যদি আৰ 0 হয়, তেতিয়া আমাৰ এ কি হ'ব, যদি আমাৰ আৰটো 0 হয় তেতিয়াহ'লে আমাৰ এ কি হ'ব, আমি বহাই দিওঁ। এ সমান কি বি কিউ, বি মানে কি আমি কি ধৰিছিলোঁ, বি মানে 6q প্লাছ আৰ মানে আমি ইয়াত 0 ধৰিছোঁ, আৰ সমান 0, গতিকে আৰ অৰ্থাৎ আমি 0 দিম। এ ইজ ইকুৱেল কি হ'ব 6q + 0, তাৰমানে এই অখণ্ড সংখ্যাটো এতিয়া কি হ'ব 6q + 0, 6q + 0 মানে কি 6q, তাৰমানে যদি আৰ 0 হয় তেতিয়াহ'লে এ কি হ'ব 6q। এতিয়া 6q মানে কি 6ৰ লগত কিবা এটা পূৰণ হৈ আছে। আমি যদি 6ৰ টেবুলখন মাতোঁ 6 × 6 6 × 2 = 12, 6ৰ লগত কিবা যদি পূৰণ হয় 6 × 3 = 18, 6 × 4 = 24, এনেকৈ আহি থাকিব। আমি যদি 6ৰ টেবুলখন মাতোঁ তেতিয়াহ'লে আমি 6ৰ কি পাওঁ, আমি 6ৰ গুণিতকবিলাক পাইছোঁ, এইবিলাক 6 × 6 6 × 2 = 12, 6 × 3 = 18, 6 × 4 = 24, গতিকে 6ৰ লগত কিবা এটা পূৰণ হৈ আছে। যদি 6ৰ লগত 1 পূৰণ হৈ আছে তেতিয়াহ'লে আমি 6 পাম, 6ৰ লগত যদি 2 পূৰণ হৈ আছে তেতিয়াহ'লে 12 পাম, 3 পূৰণ হৈ থাকিলে 18 পাম, 4 পূৰণ হৈ থাকিলে 24 পাম। গতিকে ইয়াৰ মানবোৰ এইকেইটাৰ ভিতৰতে হ'ব, 6qৰ মান এইকেইটাৰ ভিতৰতে থাকিব, কাৰণ ইয়াত 6ৰ লগত কিবা এটা পূৰণ হৈ আছে। এতিয়া এইকেইটাৰ ভিতৰতে যদি থাকে, এইকেইটা কি 6টো এটা যুগ্ম, 12টো যুগ্ম, 18টো যুগ্ম, 24টো যুগ্ম, 6 × 5 = 30, 30টো যুগ্ম, 6 × 6 = 36, 36টো যুগ্ম। গতিকে 6 টেবুলত থকা গোটেইখিনি 6 যিমান গুণিতক আছে গোটেই গুণিতকবিলাক কি হ'ব যুগ্ম, গতিকে এইটো কি হ'ব আমাৰ এইটো এটা যুগ্ম সংখ্যা, এ যুগ্ম হ'ব। যেতিয়া নেকি আৰ 0 হ'ব তেতিয়া এ যুগ্ম হ'ব। যদি আৰ আমি 1 দিওঁ তেতিয়া কি হ'ব 6qটো থাকিবই প্লাছ আৰ অৰ্থাৎ কি হ'ব 1 হ'ব। এতিয়া 6q + 1, 6q কি আছিলে 6ৰ গুণিতকবিলাক, আৰু 6ৰ গুণিতকৰ লগত যদি আমি 1 যোগ কৰোঁ, এইটো 6ৰ গুণিতক, 6ৰ গুণিতকৰ লগত 6ৰ লগত যদি 1 যোগ কৰোঁ কি পাম 7, 12ৰ লগত যদি 1 যোগ কৰোঁ কি পাম 13, 18ৰ লগত যদি 1 যোগ পাওঁ 1 যোগ কৰোঁ 19, তাৰমানে কি 7, 13, 19, 24ৰ লগত যোগ কৰিলে 25 পাম, তাৰমানে কি এই গোটেইবোৰ কি এই গোটেইবোৰ অযুগ্ম, 7, 13, 19, 25 এইবোৰ কি অযুগ্ম, তাৰমানে আৰ যদি 1 হয় তেতিয়াহ'লে এ কি পাম অযুগ্ম। এতিয়া
আৰু যদি আমি 2 কৰোঁ তেতিয়া কি হ'ব a ইজ ইকুৱেল 6q প্লাছ আৰ ঠাইত কি হ'ব 2 হ'ব এটা 2 যদি হয় তেতিয়া 6 গুণিতক 6q মানে 6 গুণিতক 6 গুণিতক কেইটা 6 গুণিতৰ লগত 2 যোগ কৰোঁ 6 লগত 2 যোগ কৰিলে কিমান পাম 8 12 লগত 2 যোগ কৰিলে 14 18 লগত 2 যোগ কৰিলে 20 24 লগত 2 যোগ কৰিলে 26 ডট 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 তাৰমানে কি এই গোটেইবিলাক এতিয়া যুগ্ম পাইছোঁ 8 14 20 26 এইবিলাক যুগ্ম এতিয়া যদি r 3 হয় তেতিয়া কি হ'ব 6q প্লাছ 3 এতিয়া আমি 6q প্লাছ 3 6q 6 গুণিতকৰ লগত 3 যোগ হৈ আছে তাৰমানে 6 লগত যদি 3 যোগ কৰোঁ কিমান হয় 6 3 9 12 3 15 18 3 21 24 3 27 এইবিলাক কি পাইছোঁ আমি গোটেইবিলাক অযুগ্ম এতিয়া আৰু যদি 4 হয় তেতিয়া ইয়াত থকা যিমান r মান ইয়াত যিমান আছে সম্ভৱপৰ মান সব বহাই দিছোঁ a ইজ ইকুৱেল 6q প্লাছ 4 এতিয়া 6q 6 গুণিতক 6 গুণিতৰ লগত যদি আমি 4 যোগ কৰোঁ কি পাম 6 লগত 4 যোগ কৰিলে পাওঁ 10 12 লগত যদি 4 যোগ কৰোঁ কিমান পাম 16 18 লগত 4 যোগ কৰিলে 22 24 লগত 4 যোগ কৰিলে 28 এই গোটেইবিলাক এতিয়া কি পাইছোঁ এইবিলাক গোটেইবিলাক যুগ্ম গতিকে যদি r 4 হয় তেতিয়াহ'লে কি পাম আমি যুগ্ম সংখ্যা পাম এতিয়া r যদি 5 হয় তেতিয়া চাওঁ 6q প্লাছ 5 তেতিয়া কি পাম এতিয়া 6 গুণিতকৰ লগত 5 যোগ কৰোঁ 6 লগত যদি 5 যোগ কৰোঁ কি পাম 11 12 লগত 5 যোগ কৰিলে 17 18 লগত 5 যোগ কৰিলে 23 24 লগত 5 যোগ কৰিলে 29 তাৰমানে কি গোটেইবিলাক অযুগ্ম এতিয়া প্ৰশ্নত যিটো কৈছে আমি সেইটোৱে পাইছোঁ যে যিমানবোৰ যোগাত্মক অযুগ্ম অখণ্ড সংখ্যা আছে যিবোৰ অযুগ্ম অখণ্ড সংখ্যা গোটেইবিলাকৰ আৰ্হি কি 6q প্লাছ 1ত আছে অযুগ্ম 6q প্লাছ 3ত আছে অযুগ্ম 6q প্লাছ 5ত আছে অযুগ্ম এই গোটেই অযুগ্মবিলাক কোনটো ফৰ্মত আছে 6q প্লাছ 1 6q প্লাছ 3 6q প্লাছ 5 গতিকে থেংক ইউ